Hey guys, good morning. নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰাতিপুৱাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো। কেনেদৰে দিনটো পাৰ কৰো তাকে দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ৰাতিপুৱা ৰুটি ভাজি খোৱা হ'ব। এয়া হেতু কাৰণে ৰুটি বেলি লৈছো। ৰুটিখিনি এতিয়া মই বনাই ল'ম। মাহঁতৰ কাৰণে এয়া শুকান ৰুটি বনোৱা হৈছে, তেলত দিয়া নাখায়। শুকান ৰুটি বনাম। তাৰ পিছতে ফুলখিনিটো অলপ পানী দি ললো ৰাতিপুৱাই। ৰোৱা বেছি দিন হোৱা নাই, কিন্তু অলপ ডাঙৰ হৈছে আৰু ফুলো ফুলিছে। ফুলখিনি এনেদৰে থৈ দিয়াৰ কাৰণে পৰিৱেশটোৱে সেউজীয়া সেউজীয়া হৈ পৰিছে আৰু দেখিবলৈও ভাল লাগিছে। এয়া ককাহঁতে চাহ খাই আছিল আৰু এয়া ৰুটি আৰু দাংবডি ভাজি, তাৰপিছতে আচাৰ, এনেকৈ আজি ৰাতিপুৱা খাম। আৰু মাহঁতে পাপাহঁতেও খাবলৈ লৈছে। আৰু তেনেকুৱাতে আমাৰ যে মেকুৰী পোৱালিত আছিল, সেইকেইটাও চোতালত ঘূৰি ফুৰিছিলে। কিন্তু মানুহ যোৱা দেখি পলাল, মাকজনীও চাই আছে। আজি দুপৰীয়া সাজত এয়া মাটি দাইল আছে, তাৰ কণ বিলাহী আৰু কচু দি পেলাই মাটি দাইল বনোৱা হৈছে আজি। গুড ইভিনিং গাইজ। এতিয়া গধূলিয়ে হ'ব হ'ল। মই অকণমান শুলোঁ। শুই উঠিয়ে কেইটামান কাম আছিলে, সেইকেইটা কৰি ল'লোঁ। এতিয়া ভৰি হাত ধুই অকণমান টিভি চাইছোঁ। তাৰপিছতে চাহ তাহ খাম আৰু। এয়া নিমখীয়া পিঠা বনাইছোঁ চাহৰ লগত খাবৰ কাৰণে। আজি এনেকৈয়ে চাহ খাম। ৰাতি শোৱা সময়লৈকে কি কৰোঁ সেইবোৰ সকলোবোৰ দেখুৱাই থাকিম। ভিডিঅ'টো চাই থাকিব। কিবা এটা খাম বুলি ভাবিছোঁ আজি, কিনো খাম দেখুৱাম। কিবা এটা যে খাম বুলি কৈছিলোঁ, কিনো খাওঁ দেখুৱাওঁ। ভাইটিও টিভি চাই আছে, তাৰ লগতে একেলগে বহি খাম। 7টা বজাত এখন চিৰিয়েল দিয়ে, সেইখন ভাইটিয়ে মই চাওঁৱেই আৰু সেইখনো চাম, খামো। আপোনালোককো দেখুৱাম। এয়া ভাইটিয়ে মিক্সাৰ বনাইছিল, চানা, বাদাম, পিঁয়াজ, তেল এনেকৈ দি পেলাই বনাইছিল। এনেদৰে খাই খুবেই টেষ্টি লাগে। আমাৰ টিভিটোত কিবা এটা অলপ প্ৰব্লেম হৈ আছে। আমি নিজে খালী চকুৰে চাই থাকিলে এইটো দেখা নাপাওঁ, কিন্তু মোবাইলটোত যেতিয়া ভিডিঅ' কৰিছোঁ তেতিয়াহে গম পোৱা গৈছে। ফটোটোত অলপমান কিবা এটা হৈ আছে, সেইটো ঠিক কৰিব লাগিব, নহ'লেতো চকু বেয়া হ'ব। এয়া এনেকুৱা হৈ গৈছে। মোবাইলৰ কেমেৰাতহে কিন্তু গম পাইছোঁ এনেকুৱা হৈছে বুলি। এইবোৰ কামৰ মাজতে পঢ়াটোতো আছেই, অকণমান পঢ়িও লওঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব। মোৰ অলপ লিখিবলৈ আছে, মই সেইখিনি লিখি লওঁ। আমাৰ ভাত খাবৰে হ'ল গধূলি। এতিয়া কিনো বনাইছে ভাতৰ লগত আপোনালোককো অকণমান দেখুৱাম। দেখুৱাইছোঁ ব'লক। এয়া মগু দাইল, ৰঙালাও বাকলি ভাজি, লগতে আলু পিটিকা, নেমু, জলকীয়া এইদৰেই আছিল। আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া শুবৰ হ'ল। অকণমান টিভি চাম, তাৰপিছতে শুম। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে চাই লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব।